रामगाव बगामाटी लामानि गाज्रि हालोदा हान्थामेला खालामनायाव दुखुआव खोख्लैदों गोबां रायजो राजाखौ। लोकसभा बिसायख'थिनि सिगां गरेश्वर रामगाव बगामाटी बायफ्लेनाय लामाखौ बानायफिननो थाखाय गरेश्वराव लामा जथेनाय हाबाफारि लानायनि उनावबो मोदोमाव नाङैनि सरनिया कसारी फरायसा आफाद AJYCP, आक्रासु, दुलाराय आसाम, गरिया मरिया, देसी जातीय परिषद, ABMSU आरो नेमसुनि दैदेनगिरिफ्रा गोख्रों खुद्रिसारनाय हाबाफारि लायो। खुद्रिसारनायफोरा BJP सरकार हुसियार, सुबुं जानथाय बिफान हाय हाय, BTR सरकार हाय हाय, जोंनो लामा नांथारगोन बायदि स्लगान होनानै थासारिखौ गोमसारहोयो। मख'जायोदि बे लामानि गुबुन गुबुन जायगाफोराव नुजानाय गोथौ गोथौ हाखरनि थाखाय थांलाय फैलाय खालामनायाव गोबां जारलायाव भुगिनांदों आरो गाज्रि लामानि थाखाय गोबां जारलायाव गोग्लैनो गोनां जादों। रायजोआरि BJPनि आफादगिरि भबेश कलिता, MP दिलीप सयखिया, BTRनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी बिथांमोनखौ लामाखौ बानायनांगौनि थाखाय गोबां खेब दाबि खालामसेयावबो लामाखौ दिनैसिम बानायफिननानै होयैयाव रागा जोंखांदों खुद्रिसारगिरिफोरा आरो बुंथिबावदों दि लामाखौ थाबैनो बानायफिनाब्ला गोख्रों सोमावसारगोन होनना हुमखि हरदों। হয়, আজি খুব দুখৰ বিষয়। আজি আমি উপস্থিত হৈছোঁ গোৰেশ্বৰ নাগৰিজুলি ৰামগাঁও যিটো পথ, এই পথটোৰ যিটো জৰাজীৰ্ণ অৱস্থা খুব দুখ আৰু পৰিতাপৰ বিষয়। কিয়নো এই ৰাস্তাৰে বিভিন্ন মন্ত্ৰী, বিধায়ক লগতে অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী এই পথেৰে অহা যোৱা কৰে। খুব দুখৰ বিষয়। এই ৰাস্তাটোৰ কাৰণে কোনো ধৰণৰ কামৰ কাৰণে যি নিৰ্মাণ কৰিব লাগে যিটো ৰাস্তা, এই ৰাস্তাটোৰ ওপৰত মানে যিটো গাঁটা হৈছে শালসজ্জিক গাঁটা, খুব দুখ লগা বিষয়, পতকজনক বিষয়। আচলতে এয়া উন্নয়ন নেকি? আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে যদি ৰাস্তা নিৰ্মাণ নকৰে তেতিয়াহ'লে কিন্তু আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেঙনাহাটী ফিল্ডত কৈছিল যে গোৰেশ্বৰ ৰামগাঁও নাগৰিজুলি পথ মানে যি আমাৰ 2 লাইনযুক্ত চাইলেণ্টযুক্ত পথ হ'ব বুলি তেখেতে কৈছিলে। নিৰ্বাচনৰ সেই কি প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ ৰৈ থাকিল নেকি? আচলতে এইবিলাক ফুটুকাৰ ফেনত পৰিণত হ'ল নেকি? আমি আহ্বান জনাইছোঁ যাতে BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছোঁ, আপোনালোকে উন্নয়ন কৰক। উন্নয়ন এনেকৈ কৰক, আপোনালোকে ৰাইজৰ ওচৰত গৈ যিবিলাক ৰাইজৰ সমস্যা আছে সমস্যাক লৈ পেলাই আপোনালোকে কাম কৰক। নহ'লে কিন্তু ইয়াতকৈ জংগী আন্দোলন ৰাইজে কৰিবলৈ বাধ্য হ'ব। ৰাস্তাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণে জালুকবাৰী সমষ্টিত বিভিন্ন অঞ্চলত যি ধৰণে কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কিন্তু অসমৰ প্ৰতিটো সমষ্টিতে তেখেতে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে কিন্তু গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু খুব দুখ আৰু পৰিতাপৰ বিষয়, যিজন আমাৰ সন্মানীয় যিজন ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া যেতিয়া ৰঙিয়াৰ বিধায়ক হৈ আছিলে তেতিয়াও কাম কৰা নাছিলে। এতিয়া যিহেতু নতুনকৈ এটা গোৰেশ্বৰ নামেৰে নামকৰণ হৈছে সমষ্টি, আমি সমষ্টিটোক আদৰণি জনাইছোঁ, কিন্তু সমষ্টিটোত এতিয়া জনপ্ৰতিনিধিৰ অভাৱ, জনপ্ৰতিনিধি নাই। আচলতে আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে গোৰেশ্বৰখন উন্নয়নৰ স্বাৰ্থত যাতে এজন সুযোগ্য ব্যক্তিক আপোনালোকে দায়িত্ব দি যাতে গোৰেশ্বৰখন উন্নয়ন হয় আৰু লগতে এই ৰামগাঁও নাগৰিজুলি পথটো যাতে অতি শীঘ্ৰে নিৰ্মাণ কৰে, তাৰ কাৰণে আমি BTR নেমচুতৰ পৰা দাবী উত্থাপন কৰিছোঁ। হয়, আজি ইয়াতে উপস্থিত হোৱা গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল, আমি যোৱা কিছুদিন লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো সংগঠন লগতে ৰাইজৰ সহযোগত আমি পথ অৱৰোধ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। সেই পথ অৱৰোধৰ কাৰ্যসূচী নতশিৰ হৈ ৰাইজক হোৱা এটা আভাস দিয়াৰ কাৰণে অকণমান গাঁটাবিলাকত শিল অলপ মিলাইছিল, কিন্তু ইলেকশ্যন যোৱাৰ লগে লগে এই কামত কিন্তু চৰকাৰে কোনো আমি পদক্ষেপ লোৱা নেদেখিলোঁ। সেয়েহে আমি আজি শান্তিপূৰ্ণভাৱে এই সাংবাদিকৰ জৰিয়তে, এই সংবাদদাতাৰ জৰিয়তে আমি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আমাক জংগী আন্দোলনলৈ যাতে আমাক ঠেলি নিদিয়ে। আৰু এটা কথা ক'ব লাগিব যে সৰুফুলচুকীৰ পৰা যি তামোলপুৰলৈ যোৱা যি ৰাস্তা,
এই ৰাস্তাটো আজি এবছৰমান হ'ল, কিন্তু PWD বিভাগে এই ক্ষেত্ৰত কোনো মাত দিয়া নাই। আমি সেয়েহে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ লগতে গুৰেশ্বৰৰ বিভিন্ন দল সংগঠন এবিএম চুকে ধৰি আম চুকে ধৰি নেম চুকে ধৰি সকলো সংগঠন গুৰেশ্বৰৰ একত্ৰিত হৈ আজি এই আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। সেয়েহে মই এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে সাহিত্যৰ পত্ৰ আপোনালোকে সকলোৱে পাবই লাগিব যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অধ্যক্ষ, তেখেত এই ৰাস্তাইদি সদায় অহা যোৱা কৰে। তেখেতে এই ৰাস্তাটো এতিয়ালৈকে আজিলৈকে কিয় তেখেতে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব লোৱা নাই, এইটো কিন্তু আমাৰ চিন্তনীয় বিষয়। যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আপোনাৰ অধ্যক্ষ পদটোতে তিষ্ঠি নাৰাখি অকল নিজকে ওৱান এণ্ড দ্য আৰ্মি বুলি নাভাবি, নিজকে সমস্ত চৰকাৰৰ মুৰব্বী বুলি নাভাবি যে ৰাইজৰ যাতে উন্নতিৰ কাৰণে এই ৰাস্তা পথটো মাত দিয়াৰ ক্ষেত্ৰত আপুনিও যাতে সহযোগ কৰে। কাৰণ ৰাইজে আপোনালোকক যোগযুক্ত কৰি ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আপোনালোকক বিধানসভালৈ পঠাইছিল। যদি তেনে ক্ষেত্ৰত আপোনালোকে অকল ঘৰত ভাত খোৱা খানা খাব যোৱাৰ কাৰণে যদি বিশ্বজিৎ ডাঙৰীয়াই এই ৰাস্তাটো ব্যৱহাৰ কৰে, তেনেহ'লে কিন্তু হাস্যকৰ কথা হ'ব। আৰু আমি ক'ব বিচাৰিছোঁ, আজি দল সংগঠনে ক'ব বিচাৰিছোঁ, আমি এই নিউজৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যাতে চৰকাৰৰ হাতত এই নিউজটো পৰাৰ লগে লগে যাতে কম দিনৰ ভিতৰত এই ৰাস্তাটো মেৰামতি কৰে। অন্যথা কিন্তু আমি ইয়াতকৈ বেছি পথ অৱৰোধ কাৰ্যসূচী গুৰেশ্বৰত আমি দিবলৈ বাধ্য হ'ম। ৰামগাঁও নাগৰিজুলি পথটো আজি বহু বছৰ ধৰি আচলতে জৰাজীৰ্ণ অৱস্থাত হৈ আছে। পথৰ মাজতে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। এই গাঁতত পৰি বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহত লগতে প্ৰাণ পৰ্যন্ত হানি হৈছে। কিন্তু লক্ষণীয়ভাৱে এই অঞ্চলৰ নেতাসকল, যেনেকৈ ৰাজ্যিক বিজেপিৰ সভাপতি, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ প্ৰধান প্ৰমোদ গড়ৈ, লোকসভাৰ সাংসদ দিলীপ চুকে এই পথটোৰে সঘনাই অহা যোৱা কৰে। আনকি এই পথটোৰ সমষ্টিৰে অন্তৰ্গত ভৱেশ কলিতা, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো এই পথটোৰে সঘনাই অহা যোৱা কৰে। কিন্তু তৎসত্ত্বেও ৰাইজৰ প্ৰতি লক্ষ্য নাৰাখি এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেৱল মাত্ৰ উন্নয়নৰ শ্লোগান দি আহিছে। হিমন্ত বিশ্ব শৰ্মাই গুৰেশ্বৰত আহি নিজে কৈ গৈছিল যে এই পথটো অনতিপলমে নিৰ্মাণ কৰা হ'ব, কিন্তু তেখেতৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল। গতিকে আমি আটাইকেইটা সংগঠনে আজি একত্ৰিত হৈ আজি গুৰেশ্বৰৰ এই পথত আমি আন্দোলন কৰিছোঁ আৰু এই আন্দোলনৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ লগতে হিমন্ত বিশ্ব শৰ্মাই এই চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ, অনতিপলমে পথটো পুনৰ নিৰ্মাণ কৰক। নহ'লে আমি আকৌ বিভিন্ন দল সংগঠন একত্ৰিত হৈ ৰাইজৰ সহযোগত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ কিছুদিন আগতে, কিন্তু কি হ'ব আচলতে বিভাগীয় কৰ্তৃপক্ষ তথা যিবিলাক আমাৰ ৰাজনৈতিক নেতা আছে, ভৱেশ কলিতাই হওক, বিশ্বজিৎ দৈমাৰী হওক বা প্ৰমোদ বড়োই হওক, তেওঁসকলে কিন্তু ৰাইজৰ প্ৰতিবাদকো কোনোদিন গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। তেখেতসকলে কেৱল নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত সদায় যুঁজ দি আহিছে, ৰাজনীতি কৰি আহিছে। ৰাইজৰ উন্নয়ন বা ৰাইজৰ যি উন্নতি হ'ব লাগে সেই ক্ষেত্ৰত তেখেতসকলৰ কোনোদিন ভূমিকা আমি দেখা নাই। গতিকে আমি গৰিহণা দিছোঁ তেখেতসকলক যে নিজৰ সমষ্টিৰ ভৱেশ কলিতা এজন ৰাজ্যিক সভাপতি, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এই পথটোৰে সদায় সঘনাই অহা যোৱা কৰে, তাৰপিছতো কিন্তু এই পথটোৰ ক্ষেত্ৰত নিমাত তেখেতসকল। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ তেখেতসকলে কেৱল ভোটৰ অংকত ৰাজনীতি কৰিব নালাগে, ৰাইজৰ স্বাৰ্থত ৰাজনীতি কৰক আৰু এই পথটোৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰক।